गुनं बनरगावनि BPF दोलोनि चिफि दाबिदार प्रमद नार्जारिया पाटगाव शिव मन्दिरनि गेटखौ बानायना होदों। क'क्राझार जिल्लानि सिङाव थानाय गुनं बनरगाव बियाबनि BPF दोलोनि चिफि दाबिदार प्रमद नार्जारिया थांनाय 3 दान सिगां पाटगाव शिव मन्दिरनि सिबियारि सुबुंफोरनो गेट बानायना होनो खोथा होनाय बायदिनो गावनि रांजोंनो पाटगाव शिव मन्दिरनि गेटखौ बानायना होबाय एबा आबुं खालामनानै होनायजों लोगोसे दिनै बेखेवनानै होबाय। पाटगाव शिव मन्दिरनि सिबियारिफोरा गेट बानायना होनायनि थाखाय गोजोननाय मोननायजों प्रमद नार्जारिनिसिम साबायखर बावहरदों। ধন্যবাদ। পোনপ্ৰথমে মই আমাৰ কুমুদ নাৰ্জাৰী ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আমি বহুত আশাবাদী আছিলোঁ যে কিয়নো আজি প্ৰায় 40-50 বছৰ বেছি হৈ গ'ল এইখন মন্দিৰ স্থাপিত হোৱা, কিন্তু ইয়াত আমাৰ কোনো ডেভেলপ বুলি হোৱা নাছিলে। এই 3 মাহ আগত আমাৰ ছাৰ আহিছিলে, কুমুদ ছাৰ আহি কিনি তেওঁ এটা প্ৰতিশ্ৰুতি দিছিলে। এই প্ৰতিশ্ৰুতি অনুযায়ী তেওঁ আজি এইটো পূৰণ কৰিলে। আমি আশাবাদী যে এইখিনি আমাৰ ৰাইজে, মই অলপ আগতেও কৈছোঁ, তেওঁ কেণ্ডিডেট হিচাপে থিয় দি আছে, তেওঁৰ কাৰণে আমি গোটেই গোৰ্খা সমাজৰ যিমানখিনি আছোঁ তেওঁলৈ আমি ভোট দিখিনি জয়যুক্ত কৰাম বুলি আশা কৰিলোঁ। এইখিনি কৈয়ে মোৰ প্ৰস্তুতি বক্তব্যটো মই ইয়াতে সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ DB নিউজ চেনেলক ধন্যবাদ জনালোঁ এই প্ৰশ্ন কৰাৰ কাৰণে। আমাৰ এই পাটগাঁও অঞ্চলৰ যিটো সিদ্ধেশ্বৰ দেৱালয়, এইটো শিৱ মন্দিৰ হয়। ইয়াত আমি বহুদিনৰ পৰা এটা স্বাগত দ্বাৰ গেট আমি বনাব পৰা নাছিলোঁ কিছুমান অসুবিধাৰ কাৰণে, কিন্তু এবাৰ আমাৰ কুমুদ ছাৰ আহি, কুমুদ নাৰ্জাৰী ছাৰ ইয়াত উপস্থিত হৈ বহুদিন আগতে 3 মাহমান আগতে এবাৰ আহিছিল তেখেতে এই মন্দিৰত আহি তেখেতে কৈছিল মই এই গেটটো বনাই দিম যাতে মন্দিৰৰ শোভাটো বাঢ়ি যায়। এই মন্দিৰৰ শোভা বাঢ়া মানে গেট বনোৱা, গেট নাথাকিলে, স্বাগত দ্বাৰ নাথাকিলে মন্দিৰৰ শোভাও নাবাঢ়ে আৰু এটা থাকিবও লাগে বুলি তেখেতে কৈছিল। আজি তেখেতে কৰি দেখুৱালে, তেখেতক আমি অশেষ ধন্যবাদ আৰু শুভ আশীৰ্বাদ প্ৰদান কৰিছোঁ। ৰাইজে আৰু বেয়া পাব জানো এনেকুৱা ভাল কথা কাম হ'লে? আমাৰ ৰাজ্যিক কাম হৈছে, এইটো ৰাইজৰ যিটো কাম। এই মন্দিৰটো হৈছে সকলোৰে, ৰাইজৰ, অকল আমাৰ এই পাটগাঁও ৰাইজৰে নহয়, সমূহ যিমান হিন্দু ধৰ্মাৱলম্বী আছে তেখেতসকলে আৰাধনা কৰে, শিৱৰ পূজা আৰাধনা কৰে। তেখেতসকলে আহি ভাল পাব, এই মন্দিৰৰ অলপ কায়া পলট হৈছে দেই, ভাল লাগিছে, এইটো কোনে বনাইছে বুলি সুধিব, তেতিয়া আমি ক'ম কুমুদ নাৰ্জাৰী ছাৰে আমাক বনাই দিছে, বহুত ভাল লাগিছে বুলি ক'ব, সকলোৱে আনন্দিত আছে ইয়াত। আৰু কি ক'ম আৰু এইটোকে।